নমস্কাৰ পোনপ্ৰথমে সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু সুস্থ আছে আজি এটা বিশেষ ভিডিঅ' বনাব লৈছোঁ কাৰণ মোৰ ছোৱালী আজি জন্মদিন সেইবাবে লকডাউন চলি আছে ঘৰৰ ফেমিলি মাজতে সৰুকে পাতিব ওলাইছোঁ আহকচোন এইটো আমাৰ জজমেনা আজি বাৰ্থডে খাবানে গুৰিয়াবাৰ হা এই আমাৰ বাৰ্থডে গাৰ্ল ৰেডি হৈছে আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ ভিডিঅ'টো চাই কেনে লাগিল জনাব নাপাহৰিব আৰু যদি অকণমানো ভাল লাগিছে তেতিয়াহ'লে লাইক এটা কৰি দিব তাইৰ বাবে আশীৰ্বাদ হৈ ৰ'ব তাইক আশীৰ্বাদ দি দিব জানো আপোনালোকে বাই টেক কেয়াৰ সকলো ভালে থাকক সুস্থ থাকক আৰু ঘৰতে থাকক